ৰুটি কেইটামান খাওঁ বুলি ক'লে সন্ধিয়া লাগিলে চাহ অকণমান বনাই দিওঁ বুলি ভাবিলোঁ। এতিয়া ৰুটিকে কেইটামান বনাই দিওঁ চাহৰ লগত। আজি তেনেকৈ চাহৰ লগত খাবলৈ তেনেকৈ একোৱে নাই, ভাবিলোঁ আটা আছে কেইটামান পুৰিকে বনাই দিওঁ। গধূলি সিহঁতি কিতাপ পঢ়াকৈ কিবা এটা খাবলৈ পালে ভাল পায়, খুব ভাল পায়। ইমান গৰম পৰিছে নহয়নে, যথেষ্ট গৰম পৰিছে। আৰু গৰমৰ ৰুটি বনাবলৈ খুব বেয়া, গম পায়নে? ৰুটি মঠা, আকৌ বেলা, আকৌ গেছত গৈ দিয়া, কেনেকুৱা গেছৰ গৰমটো একদম বেলেগ এটা গৰম লাগি আহে নহয় জানো বাৰু? সঁচাকৈ আপোনালোকৰ গৰম দিনত ৰুটি বনাবলৈ ভাল লাগে নে বেয়া লাগে জনাবচোন। মোৰ কিন্তু খুবেই বেয়া লাগে। ঠাণ্ডা দিনত খুব ভাল লাগে জুইৰ ওচৰত বহি, কিন্তু গৰম দিনত আৰু মোৰ মানে খানা বনোৱা আৰু মানে ৰুটি চুটি বনোৱা বুলি ক'লে বিৰাটেই আমনি লাগে। মানে একদম ঘাম বৈ আহে, যেনি তেনি গোটেই ঘামে অৱস্থা নাইকিয়া হৈ যায়গৈ, গা চা ঘামি জুমি শেষ হৈ যায়। তাতে আৰু আলহী আহিব লাগে, সেইখিনি সময় আৰু অৱস্থা বেয়াই হৈ যায়। তাৰপিছতে এইখিনি বনাই লওঁ, আকৌ ভাত বনাবলৈ আছে। এতিয়া সন্ধিয়া লাগিছে, ৰুটিকেইটা বনাই লৈছোঁ, এতিয়া খুৱাই খুৱাই আকৌ ভাত পানী বনাবলৈ আছেই। গৃহিণী মানুহৰ এয়াই আৰু আমাৰ ডিউটি এয়াই, দৈনন্দিন আমি কৰিবই লাগিব। যিমান যি ক'লেও ভাগৰ লাগক, টোপনি ধৰক, যেনেকুৱা লাগক, গা বেয়া লাগি থাকক, আমি কৰিবই লাগিব নহয় জানো বাৰু? আজি মই আপোনালোকক নতুন এটা ৰেচিপি শিকাম দেই। আপোনালোকে খাই পাইছেনে নাই জনাবচোন। খাই মানে কোনেও পোৱা নাই বাৰু। সাধাৰণ এই ঘৰতে নৰসিংহ আছিলে, নৰসিংহ পাত কেইখিলামান লৈ আনিলোঁ, চাফাকৈ ধুলোঁ, ধুই পেলাই কণী তিনিটা তাতে ভাঙি দিলোঁ। আৰু নিমখ অকণমান দিম, তাৰপিছতে হালধি অকণমান দিম, আৰু পিঁয়াজ অকণমান পাৰিলে দিব আপোনালোকে যদি ভাল পায়। মই ইয়াত অৱশ্যে বেছি বিশেষ দিয়া নাই। নিমখ অকণমান, হালধি অকণমান দিছোঁ, নহ'লে নাখায় নহয় ল'ৰা ছোৱালীবিলাকে। আপোনালোকে তেনেকৈ কৰি বনাই খুৱাবচোন ল'ৰা ছোৱালীবিলাকক। নৰসিংহটো খুব খুৱাব লাগে ল'ৰা ছোৱালীক, ভাল নৰসিংহ খালে মানে। সেইকাৰণে মই কণী তিনিটা ভাঙি দিলোঁ, তাৰপিছতে এই নৰসিংহ পাতখিনি তাতে দি দিলোঁ, নিমখ অকণমান, হালধি অকণমান দিছোঁ। পিঁয়াজ অকণমান পাৰিলে দি দিব, টেষ্টিৰ কাৰণে, টেষ্টি হয় পিঁয়াজ অকণমান দি দিলে মানে। আমলেট বনাম যিহেতু। মই এতিয়া এইখিনি ফেটি ল'ম ধুনীয়াকৈ। মোৰ হৈ গ'ল, বনাই মেলি হৈ গ'ল। এতিয়া আৰু খাব লাগে। আমি ঘৰত বেছি মানুহ নাই, চবলৈ এটা আমলেট বনাই দিলোঁ এচটা এচটাকৈ, আৰু চবলৈকে ৰুটি দি দিলোঁ চাৰিটা চাৰিটা। ৰুটি চবৰ কাৰণে চাৰিটা চাৰিটা বনাই দিলোঁ। এইকেইদিন ৰিফাইন খোৱা নাই, ৰিফাইনটোৱে বহুত অপকাৰ কৰে পেটৰ, একদম লেট্ৰিন চেট্ৰিনৰ বহুত কিবা প্ৰব্লেম হয়। মই নিজে খাই নিজে গম পাইছোঁ। মিঠাতেল খালে কিন্তু ইমান প্ৰব্লেম নকৰে, আপোনালোকে মিঠাতেলেই খাব। এনেকৈ নৰসিংহ পাতৰ লগত কণী মিক্স কৰি আপোনালোকে ল'ৰা ছোৱালীক খুৱাই চাবচোন।